আশা কৰোঁ সকলো ভালে আছে, মই ভালে আছোঁ। বহুত নামত আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কেমেৰাটো বহুত বেয়া কাৰণে নবনাওঁকৈ বনাইছোঁ আৰু বেলেগক দেখোঁ বনোৱা ভাল লাগে চাই মেলি। মোৰ যদি কাৰোবাৰ ভাল লগা ভিডিঅ' দিব পাৰোঁ, মোৰ অন্ততঃ ভাল লাগিব। সেইটো কাৰণে এনেই বনাইছোঁ আৰু ভিডিঅ'টো। যদি কিবা কিনি ভুল হৈছে আপোনালোকে কৈ দিব ভিডিঅ'টো কমেণ্ট কৰি। চাওঁ পাৰোঁ নোৱাৰোঁ কেনেকৈ কি কৰোঁ নকৰোঁ ভিডিঅ'টোত দেখাই যাম আপোনালোকক। এনেই কেমেৰাৰ আগত মানে কথা কোৱাৰ ইমান অভ্যাস নাই যে, সেইকাৰণে অলপ লাগি ধৰিছে দেই। এয়া আজি বতৰটো বহুত বেয়া, মানে বহুত ঠাণ্ডা বতৰ হয় আজি। ৰাতিপুৱা অকণমান ৰ'দ দিছিলে, তাৰপৰা এতিয়া কিনকৈ অকণমান বৰষুণ দি আছে। ইমানো বৰষুণ বেছিকৈ দিয়ে নহয়, অলপ কিনকৈ দি আছে এনেই অলপকৈ মানে। খালি ৰ'দ চদ নাই, অলপ ডাৱৰীয়া নিচিনা কৰি আছে আৰু ঠাণ্ডা খুব বতাহ মাৰি আছে। সেইটো কাৰণে কি কৰিছোঁ মই, এতিয়া কেইটা বাজিলে, এতিয়া দিনৰ 12টা বাজিলে। এতিয়া চাহ একাপ বনাই ধুনীয়াকৈ খাই লওঁ। খাই মেলি আকৌ ল'ৰাটো শুৱাই থৈ আহিছোঁ ৰুমত। পুটুককেনে ওচৰতে ৰুমটো, পটককৈ বহাই মেলি আকৌ ল'ৰাটোক চাওঁগৈ উঠিলে নে কি এনে। পটককৈ উঠি যাব পাৰে ন সৰু ল'ৰা, আৰু ভয়ো লাগে তলত পটককেনে পৰি যাব, কাৰণ এতিয়া খোজকাঢ়িব পৰাও হ'ল ল'ৰাটো। সিহঁতিতো বুজি নাপায় ন, তলত মানে এনেকৈ পৰিম দুখ পাম সেইবোৰতো একো নাজানে, উঠিলে ডাইৰেক্ট পৰি যাব পাৰে। সেইকাৰণে পটকত চাহ অকণ বনাই লওঁ। লাল চাহে বনাম আৰু লাল চাহ অকণ বনাই লওঁ সেইকাৰণে। লাল চাহ অকণ বনাই লওঁ। বেৰবিলাক অকণমান ভঙা চিঙা দেখিব পাৰে দেই, এইবোৰ ইগনৰ কৰক। দেখিছেই দুখীয়া মানুহ পৰি গৈছিলে। মাকে এইটো পাতি লওঁ, তাৰপিছতহে পানী দিওঁ। পানীখিনি ঢাকিবলৈ পাহৰি গৈছিলোঁ, ঢাকি ল'ব লাগিব এতিয়া। বেছি নবনাওঁ, একাপ বনাওঁ। একাপ মানে ময়ে খাম, মা খাব নেকি বুলি সুধিবলৈ আহোঁতে তেওঁ ওলায়ে গ'ল। ল'ৰাটো শুই মেলি ওলাই আহোঁ। চাহপাত দিম অকণমান উতলাৰ পিছত, চাহপাত অকণ দিম। চেনি কমকৈ খাওঁ, চেনি অকণমান দিব লাগিব। চেনি খোৱাটো খাওঁ, কমকৈ খাওঁ খালি। চেনি নহ'লেও ভাল নালাগে চাহকাপ খাই মেলি। আগতে ইমান সৰহকৈ খাইছিলোঁ চেনি, আজিকালি অলপ কমাই খাওঁ। এনেকৈ দি দিওঁ, তেতিয়া ভাল খাব এতিয়া। চাহ ল'ৰাটো পুটুককৈ চাবলৈ আহিছোঁ, এয়া ল'ৰাটো শুই আছে। এইটো ল'ৰাটো শুই আছে। পুটুককেনে চাহকণ হ'ল চাগে, পুটুককৈ লৈ আহোঁগৈ, মনে কথা পাতিছোঁ। চাহকণ উতলিলে, একাপ চাহে পুটুককেনে হ'ল। এতিয়া চাহপাতকেইটা দি দিম। চাহত এতিয়া চাহপাত দি দিলোঁ। চাহপাত দি আৰু অকণ উতলিবলৈ দিছোঁ। তাৰপিছত তেজপাত এখিলা দিবলৈ আছে। লাল চাহত তেজপাত নহ'লে আদা অকণ দি হ'লেও অলপ ভাল লাগে খাই মেলি, গোন্ধটোৰ কাৰণে। হৈ গ'ল চাহ মোৰ ৰেডি। চাহকণ ৰেডি হৈ গ'ল। মই চাহ বিশেষকৈ মই কাপত খাই ভাল পাওঁ, কিন্তু মোৰ কাপটো বিচাৰি নাপালোঁ, যিহেতু মই এতিয়া গিলাচ এটাতে খাব লাগিব। সময়ত বস্তু এটা বিচাৰি নাপালে ইমান খং উঠে নহয়।
গেছটো বিশেষকৈ মই দুবাৰ তিনিবাৰ চাম বন্ধ কৰিলোঁ নে কেতিয়াবা খুলি থৈ যাওঁগৈ পাহৰি থাকোঁ মানে ক'বা পাওঁগৈ তাৰপিছত মই গেছৰ হেৰিটো বোলো বন্ধ কৰা নাই আকৌ দৌৰি আহিবলগীয়া হয় বিস্কুট ৰুমত আছে দেহা ভাগৰ ল'ৰাটো ভাগৰ হেৰি মেৰিগ'ল্ড বিস্কুট আছে তাকে খাম বেলেগ বিস্কুটে খাবলৈ মন যোৱা নাই মেৰিগ'ল্ড বিস্কুটে খাবলৈ মন গৈছে লাল চাহৰ লগতে চানা টানা খাবলৈ এতিয়া দোকান যাব লাগিব এতিয়া দোকান যিহেতু ল'ৰাটো শুই আছে এৰি থৈ যাব নোৱাৰোঁ সেইকাৰণে এনেকৈ চলি যাব এতিয়া এয়া চাওকচোন বতৰটো ইমান ডাৱৰীয়া কৰিছে খুব মানে গোমা কৰি আছে বতৰটো এয়া চাওকচোন এইয়া ভাবে এয়া ল'ৰাটো শুই উঠি ধুনীয়াকৈ এতিয়া খেলাত লাগি আছে এয়া নুঠিলা এইফালে বুই এইটো ক'ত পালা সেইটো ক'ত পালা সেইটো খেলা বস্তু ইমান সোপা আছে সি খেলা বস্তুবোৰ পৰা নলয় আকৌ চামুচ আনিব আকৌ কাৰোবাৰ জোতা এযোৰকে চুচৰাই আনিব আকৌ চেণ্ডেল এটোকে আনিব চেণ্ডেল এপাতকে আকৌ টুলখনকে গৈ খুন্দিয়াবগৈ এইবিলাকে হয় নাই শুন সেইটো ক'ত পালা চাওঁ ক'ত পালা সেইটো চাওঁ সেইটো ক'ত পালা তোমাৰ কাপোৰ পৰিব এডাল নচুবা তোমাৰ কাপোৰখিনি হেৰি কৰি দিছোঁ নহয় নাযাবা হা ব'লা যাংগৈ বোলা বৈ কি কৈছে চাংগৈ বোলা এই জীৱটো এক ছেকেণ্ড শান্তি নাই শুই উঠাৰ পৰা ইফাল কৰি ঘূৰি ফুৰিছে দেখিছে আহা চি হা আহা এক ছেকেণ্ড শান্তি নাই ইফালৰ পৰা সিফাল লৈয়ে ফুৰেহি চাওঁতে আন্ধাৰে হ'ল মই ভিডিঅ' বনাম বুলি এফালে গৈছিলোঁ মানে ভিডিঅ' বনাম বুলি ল'লোঁ মোবাইলটো মানুহ দেখি মই ক্লিপ এটা দি দিম বাৰু চাব কি অৱস্থা হ'ল মানুহৰ আগত ভিডিঅ' বনাবলৈ লওঁতে এতিয়া তাৰপৰা আহিলোঁগৈ এফালে গৈছিলোঁ তাৰপৰা আহি এতিয়া ভাত পানী খালোঁ বহুত ভোক লাগি আছিলে আন্ধাৰে হ'ল ল'ৰাটোক এতিয়া বৰ্তাকৰ লগত উলিয়াই দি পঠিয়াইছোঁ আৰু ভাত খাই উঠিছিলোঁ আকৌ এটা চিপছ খাইছোঁ ল'ৰাটোক দিছিলে দেই জেঠাইকে দিছিলে ল'ৰাটোক এতিয়া সৰুতে খব পৰা হোৱা নাই নে কোনোবাই যদি মৰমতে দিম মই খাওঁ মানে সেইটো এতিয়া মই খাম এতিয়া হ'ল নাই মানুহ কোনোবা এজন আহিছে ৰ'ব এয়া আমাৰ দেহাক বহুত দেৰি মই লগ পাইছোঁ মানে বাই বাই কৰি দিয়া টাটা বহুতেই মন মাক লগ পালোঁ বুলি হয়নে কাক পিটি কৰিবা কি কোনটো কি ল'ৰালৈ এখন ভিডিঅ' কৰিব নোৱাৰি মই ভিডিঅ' কৰিম বুলি ভাবোঁ পাহৰিয়ে থাকোঁ এনেই মানে কৰি নথকা যে নামা এয়া কি কৰিবা কি হ'ল শুন কি লাগে কোনটো এইটো মই খাই পেলালোঁ নহয় এইখিনি নহয় মই আপোনাৰ বস্তু এটা দেখাইছোঁ মই যে কৈছিলোঁ কাম এটাৰ কাৰণে গৈছিলোঁ বুলি এফালে মই এইটো কামৰ কাৰণে গৈছিলোঁ ৰ'ব দেখাই আছোঁ পানী লাগি আছে বৰ দিগদাৰ হৈছে এয়া উদ্যমিতাৰ ফৰ্মৰ কাৰণে আনিছিলোঁ এয়া ফটো এয়া মাৰ উলিয়াইছিলোঁ এই 2 কপি মাৰ আৰু এই 2 কপি মোৰ তাৰপৰা আৰু এজনী বা গৈছিলে এই ক্লিপ এটা দিছিলোঁ যে সেইটোতে দেখিব সেই বাজনী গৈছিলে লগত তাইৰ ভাগৰ তাই মুঠতে 4খন 4 5 6খন 7 8খন লৈ 8খন মুঠতে 9 10 11 12খন মুঠতে ফটো লৈ গৈছোঁ তাত সেইকাৰণে দেৰি হ'ল ফোন এটা আহিলে কাৰণে আকৌ ভিডিঅ'টো কাটিবলগীয়া হ'ল এয়া এইবোৰ উদ্যমিতাৰ ফৰ্মৰ কাৰণে এয়া মা ভাগৰ 2খন এই 2খন তাৰপৰা এয়া মোৰ 2খন ফৰ্মবোৰ ফিল আপ কৰি থৈছোঁ আপোনালোকে ফিল আপ কৰিলে নে ক'ব দেই কমেণ্টত জনাব এয়া ফটোকেইখন লগোৱা নাই তাৰপৰা পাছপৰ্ট ফটোকেইখন লগোৱা নাই আৰু বাকী এইকেইখন মোৰ কাৰণে
মানে স্পেচিয়েল মানে এই কপি মোৰ যেতিয়া মানুহজনৰ লগত বিয়া মানে মই পলাই আহিছিলোঁ এই কপি যেতিয়া ঘৰ উঠিবলৈ গৈছিলোঁ ঘৰত তেতিয়া মৰা ফটোকপি হয় দুটাকে একেলগে মিলিছেনে চাব দেই এয়া ফটো আৰু বহুত আছিলে এইটো ল'ৰাটোৰ ফটো আৰু একপিমান উলিয়াম বুলি ভাবিছিলোঁ এনেই এলবামত ভৰাবলৈহে লৈছিলোঁ উলিয়াইছোঁ এই কপি ডাঙৰকৈ পিছত বনাম যিহেতু পইচা পাতি অকণমান শ্বৰ্ট হৈ আছে একপি ফটো এটা জন্মতে হস্পিটেলত মৰা ফটো এনেকৈ ধুনীয়াকৈ অকল মুখখন আছে সেই ফটো কপি মানে মই বিচাৰি পোৱা নাই বহুত বিচাৰিলোঁ ডিলেট হৈ গ'ল যেতিয়া পাম নহয় তেতিয়া বনাই মেলি ডাঙৰকৈ উলিয়াই থ'ব লাগিব যিহেতু এইবোৰ মোবাইলৰ পৰা ডিলেটো হৈ যাব পাৰে কিবা এটা হৈ মেলি সেইটো কাৰণে কি হ'ল এনেকৈ উলিয়াই থ'বলগীয়া হৈছে মই বহুত ফটোৱে ডিলেট হৈ গ'ল মানে সেইটো কাৰণে এতিয়া এইখিনি ধুনীয়াকৈ ভৰাই থৈ দিওঁ ভৰাই মেলি এতিয়া মই আকৌ দোকানৰ পৰা আনোগৈ মাছ অকণ আনোগৈ দোকানৰ পৰা আপোনালোকক লগ পাই আছোঁ সেয়া আন্ধাৰে মাছ লৈ আহি আছে এখন ঘৰ পামগৈ দিয়া ঘৰ পালোহি আন্ধাৰে মাছ লৈ আহিছোঁ এয়া ইমান দেৰি হ'ল নহয় মানুহ ইমানে আছিলে কাষ্টমাৰ ঘৰত মানুহ আছেনে এয়া লৈ আহিলোঁ এইটো ইয়াতে এতিয়া ওলমাই থৈছোঁ চাওঁ দোকানৰ পৰা আহিও আমাৰ এখেতক লগ পালোঁ আমাৰ এখেতে আমনি কৰিছে শুবলৈ এতিয়া ভিডিঅ'টো ইমানতে সামৰোঁ যদি আপোনালোকৰ ভাল লাগিলে প্লিজ লাইক এটা কৰি যাব লগত আপুনি ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তেতিয়াহে মই আগুৱাই যাব পাৰিম আৰু ইমানে ভিডিঅ'টো আৰু বৰ বেছি দীঘলো কৰিব নোৱাৰিলোঁ আপোনালোকে মাফ কৰি দিব যদি দীঘল নহ'ল কাৰণে আৰু কি গাই আছোঁ চাম মই তেনেহ'লে বাই বাই সকলোতে গুড নাইট